গোগামুখৰ চুকাফা ক্ষেত্ৰত আজিৰে পৰা ধেমাজি আৰু লখিমপুৰ জিলা ফুৰালুং সমিতিৰ উদ্যোগত অনুষ্ঠিত হৈছে ডামচাউন নবীন বৰগোহাঁইৰ 119তম জন্ম জয়ন্তী উদযাপন। আজি আৰু কালিলৈ দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব লগা অনুষ্ঠানটোত আজি পুৱা লখিমপুৰ আৰু ধেমাজি জিলাৰ ফুৰালুং সংঘৰ দুয়োখন জিলাৰে দুখনকৈ পতাকা উত্তোলন কৰাৰ লগতে উদযাপন সমিতিৰ পতাকা উত্তোলন কৰে সভাপতি প্ৰদীপ বৰগোহাঁইয়ে। চুকাফা প্ৰতিমূৰ্তিক স্মৃতি তৰ্পণ কৰে লখিমপুৰ জিলা ফুৰালুং সমাজৰ সভাপতি কমল গগৈয়ে। লখিমপুৰ আৰু ধেমাজি দুয়োখন জিলাৰে বিভিন্ন প্ৰান্তৰ পৰা লোকসকল আহি উপস্থিত হোৱাৰ লগতে স্থানীয় ৰাইজেও এই অনুষ্ঠানত আহি অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে। Binti pakai mokam raujinisi pitaini raujini pin raudaini yes আজি আমি বিশেষকৈ আমাৰ দাম মহোৎসৱ নবীন বৰগোহাঁই দেৱৰ 119তম জন্ম জয়ন্তী আজি উদযাপন কৰা হৈছে আৰু এই প্ৰথম কাৰ্যসূচী আমাৰ ফিংফা অনুষ্ঠান। এতিয়া আমি আমাৰ এইটোৱে চবতকৈ প্ৰতিটো জনগোষ্ঠীয়ে বা প্ৰতিখন দেশৰে যিখন আমাৰ পতাকা থাকে, যি আমি ৰাজকীয়ভাৱে আমি যদি কোনো ৰাজকীয় অনুষ্ঠান কৰোঁ বা সামাজিক কিবা কাম কৰোঁ বা সাংস্কৃতিক কিবা অনুষ্ঠান কৰোঁ, তাৰ আৰম্ভণিতে আমি সদায় পতাকা উত্তোলন কৰা হয়। এই পতাকা উত্তোলনৰ স্থলী আমি আজি এটা কাৰণেই কোৱা হয়, আমি সকলোৱে দৃঢ় প্ৰতিজ্ঞ হ'ব লাগিব যে আগন্তুক বৰ্ষত অনাগত দিনবিলাকত আমাৰ জাতিটো, আমাৰ জাতি ধৰ্ম নিৰ্বিশেষে যাতে সকলো উন্নত হয়, তাৰ বাবে আমি কিবা এটাৰ ওচৰত এই পতাকাৰ তলতেই আমি দৃঢ় সংকল্প ল'ব লাগিব। অন্যহাতেদি আজি আমি এই পতাকাৰ তলত এটা কথা আমি ক'ব বিচাৰিছোঁ, আমি আমাৰ জাতিটোক আৰ্থিকভাৱে, সামাজিকভাৱে, অৰ্থনৈতিকভাৱে যাতে আমি উন্নতি লাভ কৰিব পাৰোঁ, তাৰ বাবে আমি আগন্তুক বৰ্ষৰ অনাগত দিনবিলাকত আমি ফুৰাটাৰ ওচৰত প্ৰাৰ্থনা জনাই মোৰ চমু একেষাৰ ইমানতে সামৰণি মাৰিছোঁ। ৰং বয় বয় কাৰ্য সমাপন কৰিবলৈ অনুৰোধ জনাম। তাৰ আগতে আমি তেওঁলোকক উদযাপন সমিতিৰ তৰফৰ পৰা একোখনকৈ গামোচাৰে সম্বৰ্ধনা জনাব বিচাৰিছোঁ। সন্মানীয় লখিমপুৰ জিলাৰ